हेलो फ्रेंड्स, আজি আমি এইটো ভিডিঅ'ত আলোচনা কৰিম আসাম টেটৰ রেজাল্ট সম্পর্কে আৰু ওয়েবসাইট হ্যাক হোৱা সম্পর্কে আমি আজি এইটো ভিডিঅ'ত আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকে এটা অনুৰোধ থাকিল, আপোনালোকে আমাৰ এইটো চেনেল ছাবস্ক্ৰাইব কৰিব, কিয়নো মই এজন নতুন ইউটিউবাৰ। আপোনালোকে ছাবস্ক্ৰাইবাৰ নিশ্চয় চাইছে, সেয়ে আপোনালোকে অনুৰোধ থাকিল আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি দুটা টপিক্স লৈ এইটো ভিডিঅ'ত আলোচনা কৰিম আসাম টেটৰ রেজাল্ট আৰু ওয়েবসাইট হ্যাক সম্পৰ্কে। কিয়নো আসাম টেটৰ রেজাল্ট লৈ যিসকল পৰীক্ষাৰ্থীয়ে অৱতীৰ্ণ হৈছিল টেট পৰীক্ষাত, তেওঁলোকৰ মনত খুবেই উদ্বিগ্ন হৈ আছে যে কেতিয়া রেজাল্ট দিব। কিয়নো মহাৰাষ্ট্ৰ, হৰিয়ানা আৰু অসম এই তিনিটা ৰাজ্যত একেলগে টেট পৰীক্ষাত অনুষ্ঠিত হৈছিল। ইতিমধ্যে হৰিয়ানা আৰু মহাৰাষ্ট্ৰত রেজাল্ট দিলে, কিন্তু আমাৰ অসমত এতিয়ালৈকে রেজাল্টৰ কোনো খা খবৰে নাই, বা কোনদিন রেজাল্ট দিব সেই সম্পৰ্কে শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা কোনো ধৰণৰ বিবৃতি অহা নাই। শিক্ষামন্ত্ৰীৰ ফালৰ পৰা এইটোৱে আহিছে যে তেওঁ কৈছে যে ডিচেম্বৰ মাহতেই রেজাল্টটো হ'ব, কিন্তু ডিচেম্বৰ মাহতে কোন দিন কোন তাৰিখ সেই সম্পৰ্কে কোনো ধৰণৰ স্পষ্টীকৰণ তেওঁ দিয়া নাই। আৰু যিটো মেছেজ লৈ আমি শংকিত হৈ আছিলোঁ, এই মেছেজটো যিসকলৰ মোবাইলত আহিছিলে এই সম্পৰ্কে তদন্ত কৰিবলৈ শিক্ষামন্ত্ৰী তথা মুখ্যমন্ত্ৰীৰ ফালৰ পৰা চিআইডিক দায়িত্ব দিয়া হৈছিল, কিন্তু এই সম্পৰ্কে কোনো ধৰণৰ তথ্য তেওঁলোকে প্ৰকাশ কৰা নাই। যদি তেওঁলোকে তথ্য প্ৰকাশ কৰিলে হয় বা কোনো ধৰণৰ ব্যৱস্থা ল'লে হয়, আগতে যিসকলৰ মোবাইলত মেছেজ আহিছিলে তেওঁলোকৰ মোবাইলত আকৌ মেছেজ আহিছে, মানে দুটাকৈ মেছেজ আহিছে ইতিমধ্যে। সেয়েহে টেট পৰীক্ষাৰ রেজাল্ট লৈ সমূহ পৰীক্ষাৰ্থী উদ্বিগ্ন হৈ আছে। রেজাল্টটো সঠিক হ'বনে নাই এই সম্পৰ্কে তেওঁলোকৰ মনত উদ্বিগ্ন হৈ আছে। আৰু এটা ৱেবছাইটত আজি আমি চালোঁ যে 15 ডিচেম্বৰত রেজাল্ট দিয়াৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে, যি কৈছে আসাম টেট রেজাল্ট মে ডিক্লেয়াৰ 1 hour before December 15, 2021। এই সম্পৰ্কে দিছে 2021 15 ডিচেম্বৰৰ ভিতৰত রেজাল্ট দিয়াৰ সম্ভাৱনা থকা বুলি উল্লেখ কৰিছে। কিয়নো আগতে আমি কৈছিলোঁ যে শিক্ষামন্ত্ৰী কৈছিলে 40 ডেজৰ মাজতে রেজাল্টটো দিব, কিন্তু 40 ডেজ অলৰেডি গৈছে, আজি 42 ডেজ হৈছে, কিন্তু এতিয়ালৈকে তেওঁলোকে কোনো স্পষ্টীকৰণ দিয়া নাই যে কোনদিনে রেজাল্টটো দিব। আমাৰ ইয়াৰ পৰা এইটো প্ৰতিমান হয় যে আমাৰ ৱেবছাইটটো হেক হৈছে। কিয়নো যদি হেক নহ'লে হয় যে একেলগে পৰীক্ষা অনুষ্ঠিত কৰিলে হৰিয়ানা আৰু মহাৰাষ্ট্ৰ চৰকাৰে, কিন্তু তাত রেজাল্ট আউট হ'ল, কিন্তু আমাৰ ইয়াতে কোনো ধৰণৰ স্পষ্টীকৰণ দিব পৰা নাই। কিয়নো নিশ্চয় তেওঁ আমাৰ শিক্ষামন্ত্ৰীৰ হাতত বা শিক্ষা ডিপাৰ্টমেণ্টৰ হাতত বা সেৱাৰ হাতত এই আসাম টেটৰ রেজাল্টৰ এতিয়া কোনো তেওঁলোকে যুগত কৰিব পৰা নাই, কিয়নো হেক হৈছে আৰু ইয়াৰ পৰা রেজাল্টটো আউট কৰিব কেনেকৈ বা তেওঁলোকে চাব পৰা নাই। এইটো বেমেজালিত আমাক পেলাইছে যে যদি আমাৰ ৱেবছাইটটো হেক হৈছে, আমাৰ শিক্ষামন্ত্ৰীৰ ফালৰ পৰা হওক বা শিক্ষা ডিপাৰ্টমেণ্টৰ ফালৰ পৰা হওক এইটো বিবৃতি তেওঁলোকে দিব লাগিছিল যে আমাৰ ৱেবছাইটটো হেক হৈছে, রেজাল্ট দিয়াত অলপ পলম হ'ব। তেনেহ'লে আমি সকলোৱে নিশ্চিন্ত মন থাকিব পাৰিলে হয় যে আমাৰ রেজাল্টটো দিব, কিন্তু এতিয়া কোনো ধৰণৰ বিবৃতি তেওঁলোকৰ ফালৰ পৰা অহা নাই। সেয়ে আমি সমূহ পৰীক্ষাৰ্থী কি আছে উদ্বিগ্ন হৈ আছোঁ যে রেজাল্ট কেতিয়া দিব, আৰু আমাৰ রেজাল্টটো সন্তুষ্টিচিত্ত হ'বনে নাই এই সম্পৰ্কে আমাক সন্দেহ হৈ আছে। সমূহ পৰীক্ষাৰ্থী মানসিকভাৱে তেওঁলোকে ভাঙি পৰিছে যে আমি ইমান আশাৰে টেটটো দিলোঁ, কিন্তু আমাৰ রেজাল্টটো কি হয় এই সম্পৰ্কে আমাৰ এতিয়ালৈকে কোনো তথ্য চৰকাৰৰ ফালৰ পৰা নিদিলে। কিন্তু শিক্ষামন্ত্ৰী মহোদয়ে শুধু রেজাল্টটো দিব, রেজাল্টটো সোনকালে দিব, মুখ্যমন্ত্ৰী কৈ আছে রেজাল্টটো সোনকালে দিব, কিন্তু কেতিয়া দিব ইয়াৰ কোনো নিশ্চিত তাৰিখ তেওঁলোকে ফিক্সড নকৰি আমাক পৰীক্ষাৰ্থীসকলক মানসিকভাৱে অত্যাচাৰ কৰি আছে আৰু শিক্ষা ফালৰ পৰা
টেট পৰীক্ষাৰ ৰিজাল্ট লৈ আমাৰ সকলো প্ৰাৰ্থীৰ মনত কি সন্দেহ হৈ আছে যে আমাৰ ৰিজাল্টটো সন্তুষ্টচিত্ত হ'বনে নাই। কিয়নো ইতিমধ্যে পৰীক্ষা হোৱাৰ পিছৰে পৰাই বিভিন্ন ভুৱা টেটৰ চাৰ্টিফিকেট মাৰ্কশ্বিট লৈ বা টকা দি পাছ কৰাৰ যি প্ৰলোভন চাই আছোঁ বা ইতিমধ্যে বিভিন্ন নিউজ চেনেলত এই সম্পৰ্কে বিভিন্ন তথ্য পোহৰলৈ আহিছে। এইটো চাই আৰু আমাৰ পৰীক্ষাৰ্থীসকলৰ মনত বিভিন্ন ধৰণৰ চিন্তা আহি আছে। সেয়ে আমি আপোনালোকলৈ পৰীক্ষাৰ্থীসকললৈ আমি অনুৰোধ জনাইছোঁ, আপোনালোকে আৰু এইটো বিষয়ে চিন্তা কৰিব নালাগে। কিজানি বা এইটো সপ্তাহে ৰিজাল্টটো আহিব পাৰে। যদি এইটো সপ্তাহত নাহে কিজানি ডিচেম্বৰ মাহতে আহিব পাৰে। সেয়ে আপোনালোকে চিন্তা নকৰিব। কিজানি যিহেতু ৰিজাল্ট দিয়াত পলম হৈ আছে, আমাৰ অনলাইনৰ নিশ্চয় সময় দিব আৰু এপ্লাই কৰাৰ তেওঁলোকে সময় দিব আৰু সময় নিশ্চয় বঢ়াই দিব। এই বিষয়ে আমাৰ চিন্তা কৰিব নালাগে, কিয়নো তেওঁলোকে আমাৰ ৰিজাল্টটো এতিয়ালৈকে ডিক্লেয়াৰ কৰিব পৰা নাই বা কোনো ধৰণৰ সঠিক তথ্য আমাক দিব পৰা নাই। আমাৰ এইটো চিন্তা কৰিব নালাগে যে ডিচেম্বৰ মাহতে ৰিজাল্ট শেষৰ ফালে ৰিজাল্ট দিলে তেনেহ'লে আমি অনলাইন কেনেকৈ কৰিম বা এপ্লাই কেনেকৈ কৰিম, এই বিষয়ে চিন্তা কৰিব নালাগে। নিশ্চয় চৰকাৰে এই বিষয়ৰ ব্যৱস্থা কৰিব আৰু আমি সকলোৱে সুস্থ মস্তিষ্ক থাকক আৰু সঠিক ৰিজাল্ট পোৱাৰ আশাৰে আমি ৰিজাল্ট লৈ বাট চাই থাকোঁ। আহক আমি আজিৰ ভিডিঅ'ত ইমানতে সামৰিলোঁ। জয় আই অসম।